নমস্কাৰ এই মোৰ যাই পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 20 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব আনহাতে যদি ভিডিঅ'টো পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব ৰাতিপুৱাৰ প্ৰথম খবৰটো এটা খুব ডাঙৰ খবৰ দেশত বন্ধ হ'ল 2000 টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে বন্ধ কৰিলে 2000 টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে বন্ধ কৰিলে 2000 টকীয়া নোট আৰু সেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত ৰিজাৰ্ভ বেংকত জমা দিব লাগিব সকলো 2000 টকীয়া নোট 23 মেৰ পৰা বেংকে উভতাই ল'ব 2000 টকীয়া নোট সেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত ৰিজাৰ্ভ বেংকত জমা দিব লাগিব সকলো 2000 টকীয়া নোট পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ অসমত এতিয়া কেৱল শান্তিয়ে এই 2 বছৰত অসমত কেৱল শান্তিয়ে বিৰাজ কৰিছে এই মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে এটা ঘটনাৰ বাবে অসম আৰক্ষীক জগৰীয়া নকৰিব হিমন্ত বিশ্ব শৰ্মাই ক'লে ৰাতি 12টা আৰু 1টা বজাতো মানুহে নিৰ্ভয়ে ঘূৰি ফুৰি পৰে আৰু ক'লে এই 2 বছৰত অসমত কেৱল শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে আঙুলি এটা থাকিল বুলি এই আঙুলি টুকাব নালাগে আৰু ক'লে এটা ঘটনাৰ বাবে সকলো আৰক্ষীক জগৰীয়া নকৰিব পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ গোটেই অসম কপাই যোৱা এছআই জুনমণি ৰাভাৰ মৃত্যুক লৈ এতিয়া নগাঁৱৰ এছপি লীনা দত্তক গ্ৰেপ্তাৰ দাবী কৰিছে এইবাৰ এছপি লীনা দত্তক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদত কঁপি উঠিছে ৰাজপথলৈ ওলাই আহিল হাজাৰ লোক জুনমণি ৰাভাৰ মাতৃৰ এজাহাৰত উল্লেখ আছে এছপি লীনা দত্তৰ নাম আৰু এতিয়া জুনমণিৰ ঘৰৰ পৰা নিশা এছপি লীনা দলে কিয় চলাইছিল অভিযান পৰৱৰ্তী খবৰটো এটা খুব ডাঙৰ খবৰ এইবাৰ অসম আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰদান কৰাত বাধা প্ৰদান কৰা হৈছে আৰক্ষীক এবাৰ সংবাদ মাধ্যমৰ আগত কথা কোৱাত বাধা আৰক্ষীক আৰু ডিজিপিৰ অনুমতি অবিহনে যিকোনো পুলিচৰ কথা ক'ব নোৱাৰি সংবাদ মাধ্যমৰ আগত এইবাৰ সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ জাৰি কৰিছে এক বৃহৎ নিৰ্দেশনা ডিজিপিৰ অনুমতি অবিহনে যিকোনো পুলিচৰ কথা ক'ব নোৱাৰিব সংবাদ মাধ্যমৰ আগত